নমস্কাৰ জোহাৰ আসসালামু আলাইকুম। আজি সঁচাকৈ ৰাইজ আপোনালোকক ধন্যবাদ দিব বিচাৰিছোঁ প্ৰথমে, কাৰণ আপোনালোকৰ যিটো আজি ইয়াত উপস্থিত হোৱা যিটো জনসমুদ্ৰ এইটোৱে প্ৰমাণ কৰি দিছে যে ৰাইজে সঁচাকৈ UPPL দলক কিমান ভাল পায়। তেখেতে নিজৰ অন্তৰত UPPL দলক যে আঁকোৱালি লৈছে এইটো আপোনালোকে প্ৰমাণ কৰি দিছে। আৰু লগতে BPF দলে যেটো কয় আছে যে UPPL দলৰ লগত কোনো মানুহ নাই, কোনো ৰাইজ নাই, তেখেতসকলে আজিৰ এই মিটিঙৰ পৰা তেখেতসকলে জবাব পাই গৈছে। আৰু সেইকাৰণে মই বিশেষকৈ আপোনালোকক ধন্যবাদ দিব বিচাৰিছোঁ আৰু আপোনালোকৰ কাৰণে প্ৰথমত হাত চাপৰি মাৰিব বিচাৰিছোঁ। ধন্যবাদ, বহুত ধন্যবাদ ৰাইজ যে আপোনালোকে UPPL দলক ভাল পায়, UPPL দলৰ ওপৰত আস্থা আছে। এটা কথা ক'ব বিচাৰিছোঁ যে BPF দলে শান্তিৰ কাৰণে সমদল ৰেলী ওলাইছে আৰু সৰ্বশেষত তেখেতসকলে যেতিয়া অনুভৱ কৰিলে আৰে শান্তিটো আছেই, কিহৰ কাৰণে শান্তিৰ ৰেলী কৰি আছোঁ। আৰু আমি যিহেতু অলৰেডি বিভিন্ন মিটিঙত আমি অলৰেডি কৈছোঁ যে ইয়াত অলৰেডি শান্তি স্থাপন হৈছে, ৰাইজ আজিকালি বুৰ্বক নহয়, ৰাইজে বুজি পায়। আৰু সেই কথাটো তেখেতসকলে যেতিয়া বুজি পাইছে আমি কৈছোঁ বিভিন্ন মিটিঙত যে ৰাইজ কেতিয়াও আজি অশান্তিত নাই, অশান্তিত যদি আছে BPF সকল অশান্তিত আছে। তেখেতসকলে অশান্তিত ভোগাৰ কাৰণে তেখেতসকলে শান্তি সমদল উলিয়াইছে। এই কথাখিনি যেতিয়া আমি কৈছোঁ তেখেতসকলে অনুভৱ কৰিলে আৰু অনুভৱ কৰাৰ পিছত আমাৰ ৰাজু নাৰ্জাৰী ডাঙৰীয়াই কোৱাৰ নিচিনা তেখেতসকলে এতিয়া জনজাগৰণ এটা ৰেলী উলিয়াই আছে। তেখেতসকলে কাৰেকশ্যন কৰি আছে নিজৰ যিটো ভুল। এতিয়া কথাটো হ'ল জনজাগৰণ কৰাৰ এতিয়া কি দৰকাৰ। আপোনালোকে 17 বছৰ চৰকাৰ চলালে, সেই সময়ত যদি ৰাইজৰ লগত আপোনালোকে থাকিলে হয় আপোনালোকৰ জনজাগৰণ ৰেলীৰ দৰকাৰেই নাছিল। আপোনালোকৰ লগত এনেই ৰাইজ থাকিলহেঁতেন, কিন্তু জনজাগৰণ ৰেলী কিয় কৰিব লগা হৈ আছে? কাৰণ আপোনালোকৰ লগত এতিয়া ৰাইজ নাই, আপোনালোকে এতিয়া ৰাইজৰ মাজত সোমাব বিচাৰিছে। এইটোৱে প্ৰমাণ যে আপোনালোকে আজিৰ দিনত আপোনালোকে নিজে অনিশ্চয়তাত এতিয়া ভুগি আছে। এতিয়া UPPL দলৰ ফালৰ পৰা আমি এতিয়া সুখ আৰু প্ৰগতিৰ ৰেলীহে সমদলহে আমি উলিয়াই আছো। সুখ কেতিয়া হয়, এজন মানুহ কেতিয়া সুখী হয়, তিনিটা বিষয় বিশেষকৈ ক'ব বিচাৰিছোঁ আৰু বহুত শ্বৰ্টত কথা ৰাখিব বিচাৰিছোঁ। এজন মানুহ তেতিয়াই সুখী হ'ব যেতিয়া বিশেষকৈ তিনিটা বিষয় হ'ব। There should be someone to love, কোনোবাই তেখেতসকলক মৰম কৰিব লগা মানুহ থাকিব লাগিব, এক নম্বৰ কথা। দ্বিতীয় নম্বৰ কথা, সুখী তেতিয়াহে মানুহ হ'ব when there is something to do, যেতিয়া কিবা কৰিবলৈ তেখেতসকলৰ থাকিব, কিবা আপোনালোকে সুযোগ দিব মানুহবিলাকক, তেতিয়া মানুহবিলাক সুখী হ'ব। তৃতীয় কথা হৈছে when there is something to hope for, যেতিয়া আপুনি কিবা এটা আশা কৰিব পাৰিব যে হয় আমি আশা কৰিব পাৰোঁ যে আমাৰ ভৱিষ্যত ভাল হ'ব বুলি। এতিয়া কথাটো হ'ল ৰাইজ যে BPF যেতিয়া চৰকাৰ চলি আছিল তেখেতসকলে কেতিয়াও আমাৰ BTR বাকী ৰাইজক আমাৰ কাৰণে তেখেতসকলে চিন্তা কৰা নাই, আমাক এজন মৰম স্নেহ দিয়া নাই। আমাৰ কথা চিন্তা কৰিলে তেখেতসকলে আমাক ভাল এটা পৰিৱেশ দিলে হয়, কিন্তু BPFৰ সময়ত আমি চাইছোঁ কিমান অশান্তি, কিমান হত্যা হিংসা হৈছে। তেখেতসকলে আমাক ভাল পৰিৱেশ দিয়া নাই। সেইটোৱে প্ৰমাণ কৰিছে যে BPL দল আমাৰ ৰাইজক ভাল নাপায়, আমাৰ ৰাইজৰ কথা চিন্তা নকৰে। অকল তেখেতসকলে কেইটামান লিডাৰৰ পকেট গৰম কৰে, কেইটামান লিডাৰক ভাল পায়, তেখেতসকলক টকা পইচা দিয়ে, কিন্তু ৰাইজৰ কথা চিন্তা নকৰে। আৰু এইটোৱে হৈছে প্ৰমাণ। কিন্তু এতিয়া কথাটো হ'ল UPPL দল অহাৰ পিছত, UPPL দল আমাৰ প্ৰমোদ বৰা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ গঠন হোৱাৰ পিছত এতিয়া ৰাইজৰ কথা চিন্তা কৰি প্ৰথমতে কৈছে কি যে ইয়াত শান্তি আহিব লাগিব, আৰু সেই পৰিৱেশটো দিবলৈ আজি আমি সক্ষম হৈছোঁ। ইয়াৰ BTRত পুৰা শান্তি আহিছে। এইটোৱে প্ৰমাণ যে প্ৰমোদ বৰা ডাঙৰীয়া আৰু UPPLৰ নেতৃত্বই আমাৰ ৰাইজক ভাল পায়, কাৰণ আমাক এটা শান্তিৰ পৰিৱেশ দিছে আৰু তেখেতে আমাক ভাল পায় বুলি এতিয়া আজি আমি ইয়াত গোট খাইছোঁ। এতিয়া প্ৰথম প্ৰমাণ। দ্বিতীয় কথা হৈছে যে এজন মানুহ শান্তিত থাকিবলৈ, সুখী থাকিবলৈ, কিবা কৰিবলৈ তেখেতক এটা কৰিবলৈ দিব লাগিব। কিন্তু আমাৰ BPFৰ টাইমত আমাৰ ৰাজু নাৰ্জাৰী ডাঙৰীয়াই কৈ গ'ল এটা আঁচনি আপোনালোকে কওক যিটো BPFে আমাৰ কাৰণে কৰিছে, কিবা এটা ব্যৱস্থা কৰি দিছে নেকি আমাৰ কাৰণে, য'ত আমি কাম কৰিব পাৰিম, কিবা এটা সুযোগ পাম, কিবা এটা উপাৰ্জন কৰিম। এটা স্কিম কোনোবাই ক'ব পাৰিব নেকি? যিটো MJ জব কাৰ্ডৰ কাম, এইটো চেন্ট্ৰেল গভৰ্ণমেণ্টৰ কাম, আৰু বাকীখিনি যিবিলাক কাম কৰিছে গোটেইখিনি তাৰ পৰা দিল্লীৰ পৰা টকা পইচা আহিছে। এতিয়া কথাটো হ'ল তেখেতসকলে কেতিয়াও আমাক এটা প্লেটফৰ্ম দিয়া নাই, আমাক এটা সুযোগ দিয়া নাই যে আমি কাম কৰি যাতে নিজৰ ভৰিত যাতে নিজৰ থিয় হ'ব পাৰোঁ। আমাক কমজোৰ বনাইছে।
অকল ইলেকশনের সময়ত পয়সা দিয়ে টকা দিয়ে আৰু 5 বছর তেখেতসকলে ৰাইজৰ কাৰণে কাম নকৰে আমাক পংগু বনাইছে তেখেতসকলে কিন্তু আমাৰ ইউপিপিএল চৰকাৰৰ নেতৃত্বত আমার ইউপিপিএল দলের নেতৃত্ব প্রমোদ বড় সরকারে এতিয়া আমার রাইজর কথা চিন্তা করেছে যে প্রত্যেকটো গ্রামের মানুষ প্রত্যেকটো জাতি জনগোষ্ঠীর মানুষ প্রত্যেকটো পরিয়ালের মানুষ প্রত্যেকজন মানুষ কর্মশালী হব লাগিব কর্মমুখী হব লাগিব তেখেতসকলে কিবা নহলে কিবা এটা কৰিব লাগিব কিবা নহলে কিবা এটা উপাৰ্জন কৰিব লাগিব নিজৰ ভৰিত থিয় হ'ব লাগিব যাতে তেখেতসকলে কোনো ক্ষেত্ৰত যাতে অসুবিধা নাথাকে আৰু সেইকাৰণে আপোনালোকে চাইছে যে আমাৰ ইউপিপিএল সরকারে আমার প্রমোদ বড় ডাঙরিয়া সরকারে আমি বিভিন্ন স্কিম বিভিন্ন আসনি আমি লঞ্চ করেছি আমার পিক মিশন আছে গড মিশন আছে ডেয়ারি মিশন আছে আমার পোল্ট্রি মিশন আছে আমার সেরিকালচার মিশন আছে হ্যান্ডলুম মিশন আছে স্কিল মিশন আছে বিভিন্ন মিশন আমি লঞ্চ করি আছো কিয় লঞ্চ করি আছো যাতে এই মিশনের জৰিয়তে এই আসনের জৰিয়তে প্রত্যেকটা পরিয়াল যাতে লাভান্বিত হব পারে আপনাদেরকে যাতে কর্মমুখী হব পারে আপনাদেরকে কিবা নহলে কিবা করে যাতে খাব পারে আপনাদেরকে যাতে উপার্জন করব পারে আপনাদের যাতে আর্থিক অবস্থা যাতে ভাল হয় এইটোৱে প্রমাণ দেখাইছে যে ইউপিপিএল দলে সঁচাকে আপনাদেরক মৰম আদৰ কৰে আপনাদেরক কিবা কৰিবলৈ এটা প্লেটফর্ম দি আছে তৃতীয় কথা কৈছিলো যে আমি কিবা যাতে থাকে যিটোৰ বিষয়ে আমি আশা কৰিব পাৰো কিন্তু বিপিএফৰ টাইমত আমি কি আশা কৰিব পাৰিছো আমি একো আশা কৰিব পৰা নাই আমাৰ ফিউচাৰটো এন্ধাৰ হৈ আছে এনেকা লাগি আছিল আমার বড়লেগ অঞ্চলত কি হব অনিশ্চয়তাত আমি ভুগি আছিলো কিন্তু আমার ইউপিপিএল সরকার আহার পিছত আমি এটা আশার বাট চাইছো আমি এটা রেও হোপ চাইছো কারণ এতিয়া আমার ইউপিপিএল দল আহার পিছত সরকারত আহার পিছত আমি এনেকুৱা দিশত কাম কৰি আছো যে আমার ভবিষ্যৎটো উজ্জ্বল হৈ উঠিব আমার ল'ৰা-ছোৱালীৰ ভবিষ্যৎ উজ্জ্বল হৈ উঠিব আমার যিটো বিদ্যা ৰেকৰ্ড হৈ গ'ল ইমান ধুনীয়া ৰেকৰ্ড তাতে ইমান ইনষ্টিটিউশন আছে ইমান শিক্ষা অনুষ্ঠানবিলাক আছে য'ত মানে আমাৰ ল'ৰা-ছোৱালীবিলাকে ভাল পঢ়া-শুনা পোৱাৰ কাৰণে বাহিৰত আৰু বহুত টকা খৰচা কৰি যাব লাগিব দৰকাৰ নাই ইয়াতে ভাল শিক্ষা পাব ইয়াতে কোৱালিটি এডুকেশ্যন পাব সেইটো আমাৰ কাৰণে গৌৰৱৰ কথা আৰু এতিয়া কথাটো হ'ল আমাৰ স্বাস্থ্যৰ কথা তেখেতসকলে চিন্তা কৰিছে বিভিন্ন জায়গাত আমাৰ স্বাস্থ্যৰ অৱস্থাবিলাক ভাল হৈ আছে আমার ভবিষ্যৎ যাতে ল'ৰা-ছোৱালীবিলাকে আমাক ভালকে যাতে চলাব পাৰে সেই কাৰণে আমাৰ ভালৰ পৰা আমি কোচিংৰ কাৰণে পঠাই আছো সিভিল সার্ভিস কোচিংৰ কাৰণে যাতে আমাৰে যাতে ম্যাজিস্ট্রেট বিলাক হয় আমাৰে যাতে এসডিও সিভিল বিলাক হয় আমাৰে যাতে বিডিও বিলাক হয় আমাৰে যাতে ইয়াৰ ডিসি হয় আমাৰে যাতে এসপি হয় আমাৰ বড়লেগ অঞ্চলৰ পৰা ল'ৰা-ছোৱালীবিলাক যাতে সেই প্লেটফৰ্ম পায় আৰু তেখেতসকলে যেহেতু আমাৰ কথা চিন্তা কৰিব আমাৰ জাগাৰ যেহেতু তেখেতসকলে সন্তান হয় নিশ্চয় আমাৰ কথা চিন্তা কৰিব এইবিলাক কথা আমি ভাবি আছো আমাৰ ইয়াৰ পৰা ভাল ডক্টৰ হ'ব লাগিব ভাল ইঞ্জিনিয়াৰ হ'ব লাগিব সেইটো কথা আমি চিন্তা কৰি আছো ভাল ভৱিষ্যতৰ কথা আমি চিন্তা কৰি আছো কিন্তু আমি বিপিএফৰ টাইমত এইবিলাক কথা আমি পোৱা নাই তো মই তিনিটা বিষয় কৈছিলো যে এজন মানুহ সুখী হ'বলৈ মানে এতিয়া তিনিটা বিষয় কৈছিলো এই তিনিটা বিষয়ত এতিয়া আমাৰ ইউপিপিএল চৰকাৰে কাম কৰি আছে আমাক আদৰ মৰম কৰি আছে সকলো জাতি জনগোষ্ঠীক এটা সুযোগ দিছে এটা প্লেটফৰ্ম দিছে এটা ঠাইত আহিবলৈ একেলগত আগবাঢ়ি যাবলৈ একেলগত কাম কৰিবলৈ বাকি আমি চাইছো যে আমাৰ ৰেলী হৈ আছে কিহৰ কাৰণে প্ৰগতিৰ কাৰণে মাৰ্ক টুৱেইন বুলি এজন বহুত বিশ্ববিখ্যাত মানুহ আছিল তেখেতে কৈছিলে যে তেখেতে এটা কথা কৈছিলে দ্য সিক্ৰেট অফ প্ৰগ্ৰেছ ইজ টু গেট ষ্টাৰ্টেড তেখেতে এটা কথা কৈছিল যে আপুনি যদি সঁচাকৈ যদি উন্নতি প্ৰগতিৰ পিনে যদি আগবাঢ়িব বিচাৰিছে তেনেহ'লে আপোনালোকে এক খোজ আগবাঢ়িব লাগিব ইউপিপিএল দল হিচাপত আমি এক খোজ আগবাঢ়িছোঁ আমি ইউপিপিএল দল হিচাপত আমি বিটিচি চৰকাৰ গঠন কৰিছোঁ ইউপিপিএল দল হিচাপত এতিয়া আমি আমাৰ স্টেটত আমাৰ সরকার আছে ইউপিপিএল দল হিসাবত আমি রাজ্যসভাত এমপি পাইছো এতিয়া আৰু এটা কাম বাকি আছে ইউপিপিএল দল হিসাবত আমি লোকসভাত মানুহ পঠাব লাগিব আৰু হেতু আজিৰ যিটো আপোনালোকৰ উপস্থিতিয়ে প্ৰমাণ কৰি দিছে যে আমি অহা দিনত 2024 যিটো আমাৰ লোকসভা যিটো নিৰ্বাচন হ'ব তাতে নিশ্চিত ৰূপে ইউপিপিএল দলৰ কেণ্ডিডেটে মানে বিনা কণ্টেষ্টত মানে আমাৰ বিভিন্ন বহুত বিপুল ভোটত জয়যুক্ত হৈ দিল্লীত যাব লোকসভাত যাব সেইটোৱে প্ৰমাণ কৰি দিছে আপোনালোকৰ উপস্থিতি সেইকাৰণে মই আজি ৰাইজ বিশেষ দীঘলীয়া কৰিব বিচৰা নাই আমি বহুত মানুহ জমা হৈছে আৰু আহি আছে আমি ৰেলীত ওলাম মই এইখিনিয়ে কথা ক'ব বিচাৰিছোঁ যে আপোনালোকে ইউপিপিএল দলৰ ওপৰত আস্থা ৰাখক আমি আপোনালোকৰ কথা চিন্তা কৰি আছোঁ দুই এটা ভাষণ সাঁওতালি ভাষাত ক'বলৈ দিছে 1 মিনিটত মই শেষ কৰিম যে মানুকান গগো বাবা বয়া মিশ্রাকু তিনি ওরা জনকুন সেটের খান গৌরবিন মুজাহিদ খান যে ইউপিপিএল দল আবু সালাম জজ লেগে চিন্তে খেলা ওরা কো ভিতরে তিন বল রোড দাঁড়িয়ে আড়ি গৌরব ফেলতে যে ইউপিপিএল দল আবু হড়পন লেগে ভাই চিন্তে খেলা
আর ওনা সেলকাতে তিহিনি আপনি সামারে তিঙ্গু কেনা যেমন হড়পনা যত বিষয় বিটিসি সরকার কটা মেনা ওটা যেমন রাকাব দাঁড়িয়া যেমন রোড দাঁড়িয়া যেমন আপনি বড় দাঁড়িয়ে উপর আর ওনা সেলকাতে নোয়া সরকার সেন খন নোয়া দল সেন খন 3 যাবো 30 জন বন নাম কেদা 3 বন গেল কেদা মিটেন সাহিত্য সভা ভবন করিগা ওরা হইল লাগি দোখনা মিটেন সান্তালি রিসার্চ সেন্টার হাবড়ু বিলগা হইল লাগি দোখনা তো 3 বিরসা মুন্ডা কমপ্লেক্স কালচারাল ভবন 3 হইল লাগি দোখনা তো তিনা মারাং গৌরব দিয়া কথা যত কথা কটা বিপিএফ সময় অনুক্রম ভাই আমার বোন তিন ইউপিপিএল দল আবু যত কথা ওরা মান সম্মান ইজ্জত আবু তিনিয়া হরবনা নোয়াগে আবু কে গৌরব দিয়া কথা kana আদো ওনা কারণে যত ওড়িন হরবনা যেমন আবু ইউপিপিএল দল যেমন বল তিঙ্গু ইউপিপিএল দল যেমন বল গ্রয় নিবাই তো হরব একর রাজ বয়ারে বা ধন্যবাদ জ্ঞাপন করি সকলরে মঙ্গল কামনা করি এইখিনি অনুরোধ জানাব বিচাৰিছো যে আপোনালোকে ইউপিপিএল দলৰ লগত থাকক প্রমোদ বড় ডাঙৰীয়া নেতৃত্ব থাকক ইউজি প্রমোদ ডাঙৰীয়া নেতৃত্ব থাকক আৰু আপোনালোকে চাব যে আমাৰ সকলৰে ভৱিষ্যত উজ্জ্বল হৈ উঠিব ভাল হৈ যাব বহুত বহুত ধন্যবাদ গজেন্টন থ্যাংক ইউ জোহার